সাবস্ক্রাইব কৰক অভিনৱ অনুৰাগshow চেনেলটো আৰু লগতে বেল আইকনটো দবাই দিব সদায় এনেকৈ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ। Hi friends, welcome back to my channel Abhinav and Anurag show. আজি মানে আমি আকৌ এটা নতুন টয় কিনিলো আৰু হেতু আমি আনবক্সিং কৰিম আৰু লগতে টেস্টিং কৰিম। তেতিয়া হলে বলক আমি ভিডিঅ'টো আৰম্ভ কৰো। Friends, আমি টয়টো আনবক্সিং কৰিব গৈ আছো আৰু চাও ইয়াৰ ভিতৰত কি আছে আৰু আপোনালোককো দেখুৱাম এইটো টয়। তেতিয়া হলে এটা আমি আনবক্সিং কৰো। এতিয়া আমি খুলিছো আৰু আমি খুলি ললো আৰু খুলি ললো দিয়া আৰু এইটো আমাৰ টয় হয় আজি হেলিকপ্টাৰ ৰিমোট কন্ট্ৰোল হেলিকপ্টাৰ হয় আৰু ইয়াত কি লিখা আছে আপোনালোকক দেখুৱাইছো দিয়া। Friends, আমাৰ ওচৰত এইটো আছে টয় এক্সিট হেলিকপ্টাৰ ডুৱেল মোড কন্ট্ৰোল ফ্লাইট ইন্ট্ৰডাকচন ফ্লাইট। এইটো আমাৰ ওচৰত ৰিমোট কন্ট্ৰোল হেলিকপ্টাৰ আৰু এইটো হয় হেলিকপ্টাৰ আমাৰ আপোনালোকে চাব পাৰে আৰু ইয়াত আছে ৰিমোট আৰু ইয়াত লিখা আছে আপোনালোকক দেখুৱাইছো ইনডোৰ এণ্ড আউটডোৰ ফ্লাইট ফুল LED লাইট 3D ফ্লাইট ভল্টেজ প্ৰটেকচন চিষ্টেম আৰু ইয়াৰ আগফালে দেখাইছো আপোনালোকক আৰু এইখন হয় আমাৰ হেলিকপ্টাৰ আৰু ইয়াত দুটা বেটাৰী দিয়া আছে ৰিমোটৰ কাৰণে। তাৰপিছত সাইডত একেই লিখা আছে আৰু ইয়াত লিখা আছে ইন্ট্ৰডাকচন ফ্লাইট GD100 আৰু ইয়াত লিখা আছে 2-in-1 আৰু এইটো ইয়াত হেলিকপ্টাৰটো লিখা আছে আৰু ইয়াত লিখা আছে BB কোলা গোয়িং আপ ইন ফান। তেতিয়াহ'লে এইটো আমি এতিয়া আনবক্সিং কৰোঁ। আপোনালোকেও চাওক এইটো আমি কেনেকৈ আনবক্সিং কৰোঁ। ফ্ৰেণ্ডছ, আমি এতিয়া এইটো আনবক্সিং কৰিব গৈ আছোঁ। আপোনালোকেও চাওক আৰু এইটো আমি এতিয়া বক্সৰ পৰা উলিয়াইছোঁ আৰু চাওক এইখন হয় আমাৰ প্লেন। এইখন আমাৰ প্লেন হয় চাব পাৰে আপোনালোকে আৰু ইমান ধুনীয়া আছে প্লেনটো আৰু বহুত লাইট ৱেইট হয় আৰু ইয়াৰ লগত আছে আপোনালোকৰ এইটো এটা ৰিমোট। আপোনালোকে চাব পাৰে এইটো অন অফ চুইচ ষ্টাৰ্ট লিখা আছে ইয়াত আপ লিখা আছে ইয়াত পাৱাৰৰ এটা লাইট দিয়া আছে আৰু ওপৰত আছে দুটা সেন্সৰ আৰু পিছফালে আমি অপেন কৰিব লাগিব বেটাৰিজ ইনষ্টল কৰিবলৈ আৰু ইয়াত আমাৰ লগত বেটাৰিজো দি দিছে লগতে আপোনালোকে চাব পাৰে এইকেইটা বেটাৰিজ আৰু এইটো প্লেনক চাৰ্জ কৰিবলৈ আমাৰ ওচৰত এটা চাৰ্জাৰ দিছে আপোনালোকে চাব পাৰে আৰু ইয়াৰ চাৰ্জাৰটো এইফালে সোমায় আপোনালোকে চাওক এইফালে চাৰ্জ কৰিব পাৰে আৰু এইটো এডাপ্টাৰত কানেক্ট কৰি আপোনালোকে চাৰ্জ কৰিব পাৰে আৰু ইয়াত ৰিচাৰ্জেবল বেটাৰী আছে ইয়াৰ ভিতৰত আৰু এইটো বহুত ভাল প্ৰডাক্ট হয় পুৰা ভাল প্লাষ্টিক আছে আৰু ইয়াৰ যোনকেইখন পাংখা আছে পুৰা ফ্লেক্সিবল আপোনালোককো দেখুৱাইছোঁ এনেকুৱা আছে চব আপোনালোকে পুৰা ফ্লেক্সিবল আছে আৰু এতিয়া আমি অলপ টেষ্টিং কৰি চাম এইটো কেনেকুৱা আৰু ৰিমোটৰ ভিতৰত এইকেইটা বেটাৰীটো ইনষ্টল কৰিম আৰু এতিয়া আমি এইটো স্ক্ৰু ড্ৰাইভাৰ দি এইটো খুলিম আৰু বেটাৰীজকেইটা সোমাম আৰু এইটো এটা বেটাৰী আছে প্লাষ্টিকত পেকিং কৰি থোৱা আছে এইটো আমি এতিয়া কাটিব লাগিব এনেকৈ ফালি দিম আৰু এইটো আমি এতিয়া ইয়াত লগাই দিম ইয়াত এটা ইয়াত এটা আৰু এইটো আমি এতিয়া লগাই দিম আপোনালোকে এতিয়া চাব পাৰে এইটো অন কৰিলো আমি এতিয়া লাইট জ্বলিছে ইয়াত আপোনালোকে দেখিছে না লাইটটো জ্বলিছে এইটো অফ হৈ গৈছে এতিয়া লাইট জ্বলিছে আৰু এইটো পুৰা টেষ্টিঙৰ কাৰণে এতিয়া ৰেডি। তেতিয়াহ'লে বলক আমি এতিয়া টেষ্টিং কৰিম আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই জলদি ছাবস্ক্ৰাইব কৰি দিয়ক। ফ্ৰেণ্ডছ, আমি এতিয়া অলপ দেৰি চাৰ্জত দিছোঁ তাৰপিছত আমি এতিয়া টেষ্টিং কৰিম।
অলপ দেৰি চাৰ্জত দিয়াৰ পিছত আমি টেষ্টিং কৰিম আৰু এইটো আমি আধা ঘণ্টামান চাৰ্জ দি পিনে টেষ্টিং কৰিম তেতিয়াহ'লে টেষ্টিঙৰ সময়ত আমি লগ পাম ফ্ৰেণ্ডছ আমি এতিয়া এইটো চাৰ্জ দি হৈ গ'ল আমি চাৰ্জ আধা ঘণ্টা দিলোঁ আৰু এইটো আমি এতিয়া টেষ্টিং কৰিব লৈছোঁ আৰু আপোনালোকে চাব এটা বস্তু আৰু ইয়াত আমি যেতিয়া অন কৰোঁ ইয়াত আগফালে লাইট এটা জ্বলে চাব এই চাওক এইটো লাইট জ্বলিছে আৰু এতিয়া আমি এতিয়া টেষ্টিং কৰিব লৈছোঁ আৰু তেতিয়া চাওঁ এইটো টেষ্টিঙত কেনেকুৱা হয় বলক আমি এতিয়া টেষ্টিং কৰোঁ আমি বেছি ওপৰত নুৰাওঁ কিন্তু এইটো বাহিৰত ওলালে বহুত ওপৰত উৰিব এইটো ভিতৰত আমি ওলাইছোঁ সেইকাৰণে আমি বেছি ওপৰত নুৰাওঁ তেতিয়াহ'লে আমি এতিয়া টেষ্টিং কৰিম চ' কেনেকৈ টেষ্টিং কৰোঁ মোৰ বহুত এক্সাইটিং হৈ আছে ন অঁ আমি টেষ্টিং কৰিব লৈছোঁ আৰু চক ফ্ৰেণ্ডছ মজা অ' ফ্ৰেণ্ডছ চক কি ধুনীয়া হৈছে আপোনালোকৰ এই টয়টো কেনেকুৱা লাগিলে টয়টো মজা আছিল ন আৰু ইয়াৰ প্লাষ্টিক কোৱালিটিটো মজা আছে আৰু আপোনালোকে যদি এই টয়টো কিনিব মন কৰিছে মই ইয়াৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে তাত গৈ মানে কিনি ল'ব পাৰিব আৰু এইটো মজা আছে আৰু লাইটো জ্বলে আগফালে এইটো লাইট আৰু ইয়াতো লাইট জ্বলে ইমানেই চলে মানে উৰি যায় হাতৰ লগতে উৰি যায় একদম আৰু আপোনালোকৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই জলদি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ছাইডত থকা বেল আইকনটো দবাই দিব আমি আকৌ নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই